Hi guys, welcome to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। আগবেলা কলেজত গ'লোঁ, কলেজত ক্লাছ কৰিলোঁ 9টাৰ পৰা 10টা আৰু 12টাৰ পৰা 1টালৈ ক্লাছ কৰি কিনে ঘৰত আহিলোঁ। ষ্টেচনত গালোঁ পানী পুৰি খাই কিনে ঘৰত আহি আছোঁ। এতিয়া সকলো ভালে আছে চাগে। বাকী অলপ জিৰালোঁ, জিৰাই কিনে আপোনালোক ভিডিঅ'টো দেখাম বুলি ইয়াতে ভিডিঅ' কৰিবলৈ ওলাইছোঁ আৰু আশা কৰোঁ সকলো ভাল পাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। এয়া আমাৰ ঘৰত তুলসী মানে একদম বহুত তুলসী হয় আমাৰ ঘৰত, নাজানো কিয় বাৰু এইটো কথা, কিন্তু একদম আগৰ পৰাই বহুত তুলসী হয় দেখোন। লাগিলে কাৰোবাক কণ্টেক্ট কৰিব পাৰে। একদম এইটো বগা তুলসী বুলি কয়, এইটো ক'লা তুলসী নহয় বাৰু। ক'লা তুলসী আছিল, ক'লা তুলসীবিলাক নহয়, কিন্তু বগা তুলসী বেছিকৈ হয়। এয়া এইটো বাৰু অলপ পাতটো শুকাইছে, বাকীকেইডালৰ চেহেৰাটো ভালে আছে বাৰু। এইডাল কাৰোবাক লাগিলে ইমান ধুনীয়া, একদম ঘৰৰ কাষতে। তাৰপৰা এডাল বিলাহী আৰু বাৰু ৰুইছোঁ বাৰু, ইফালে ফুল ৰুইছোঁ বাৰু, ইফালে এয়া গেন্ধি মালতী ফুল ৰুইছোঁ। এইবাৰ ফুলিব আৰু আমাৰ তাৰমানে ফুল চুলবিলাক বেছিকৈ হয়, ফুল তুলসী এইবিলাক বেছিকৈ হয়। কোমোৰা চাই লওক, যদি কাৰোবাক লাগে তেতিয়াহ'লে বিচাৰি আহিব পাৰে। এই যে কিছুমান মানুহে মানুহৰ কথাক লৈ, গুণক লৈ, মানে মানুহৰ কথা গুণ বতৰা কথা বাৰ্তাক লৈ যায়, চৰিত্ৰটো নিৰ্ধাৰণ কৰে, মানে চৰিত্ৰটো বিচাৰ কৰে। আচলতে তেনেকুৱা কোনো কথা নাই। মানুহৰ লগত কথা পাতিলেই যে চৰিত্ৰ বেয়া হয় তেনেকুৱা কথা নাই। মানুহজন ভাল হ'বলৈ হ'লে ভাল মানসিকতাৰ প্ৰয়োজন। আৰু যাৰ ভাল মানসিকতা আছে বা তোমাৰ লগত ভাল মানসিকতা মিলে, তোমাৰ লগত মানসিকতা মানে চিন্তাধাৰা মিলে, তেতিয়াহ'লে আটাইতকৈ ভাল। আৰু এনেকুৱা কিছুমান মানুহ আছে তলে আপোনাক একদম হিংসা কৰি ফুৰে, আৰু মানে তোমাৰ যেতিয়া সফলতা হ'ব তেতিয়া তোমাক শুভেচ্ছা দিবলৈ তেওঁলোক বেছিকৈ আগবাঢ়ি আহে। তেওঁলোকৰ পৰা পাৰিলে আঁতৰি থকাটো বেছি ভাল বুলি ভাবোঁ। আৰু এটা কথা, মানুহ সুখী হ'বলৈ হ'লে নিজৰ ভাল পোৱা কামবিলাক কৰিব লাগিব, মা দেউতাই ছাপোৰ্ট কৰিব লাগিব, আৰু আন মানুহবিলাকক বাৰু ভাল পাব লাগিব, কিন্তু আন মানুহবিলাকক ভাল নাপালেও নাই, কিন্তু ঘৰৰ পৰা ছাপোৰ্ট কৰিব লাগিব। তেতিয়া তুমি বেছি সুখী হ'ব পাৰিবা। আৰু নিজৰ লগত যিহেতু নিজৰ জীৱন, গতিকে নিজৰ ভাল পোৱা কামবিলাক কৰি যোৱা, যাতে তোমাৰ মনটো যি কাম কৰি সুখী হয় সেনেকুৱা কাম কৰি যোৱা। মোৰ বাইকখন ভালকৈ দেখুৱাই দিওঁ। এফালে মানে বাস্কেটটো বেয়া হৈছে, এইখন মানে পাই লৈছোঁ আৰু তেনেই চলি আছোঁ। এইটো বেল, এইটো চিট, কেৰিয়া, আৰু বাকীখিনি আৰু ঠিক আছে। একদম চাইকেল বেয়া হৈ গৈছে, ঠিকমতে চলাব পৰা নাই, এইটো ভাল কৰিব লগা হৈছে। আৰু এইটো কেৱল মনোৰঞ্জনৰ কাৰণেহে দিয়া হৈছে দেই। এই চাইকেলখন যে মই দেখাওঁ, এইটো কেৱল মনোৰঞ্জনৰ কাৰণে দেখাওঁ। আপোনালোকক হহুৱাই থাকিবৰ বাবে এইবিলাক এনেকুৱাই দেখুৱাই থকা হয়, আপোনালোকে ভুল ভাবি নল'ব। মই মানে এনেকুৱা যে মোৰ কাৰণে যাতে আৰু 4টা মানুহ হাঁহি থাকে, মই সেইটোৱে বিচাৰোঁ। মই মানে আনক সুখী কৰি বেছি ভাল পাওঁ, মানে হাঁহিৰে হওক বা ধেমালিৰে হওক বা কিছুমান কথাৰে হওক, যিকোনো কামেৰে নহওক, মানুহক মানে হহুৱাই ভাল পাওঁ। সেইকাৰণে মানে মানুহ সুখী থাকিলে ময়ো সুখী হওঁ, তেনেকুৱা কাম কৰোঁ। হওক, আপোনালোকে ভুল ভাবি নল'ব। এইখন কৱেলিঙি জাল, মানে ইয়াত কৱৈ পুঠি চব বজায়। মানে মায়ে মাছ বিচাৰে, আৰু মাছ বিচাৰে কাৰণে মায়ে এইবোৰ যোগাৰ কৰি থয়। বৰশীও আছে বাৰু আমাৰ ঘৰত, তেনেকুৱা আৰু মায়ে মানে মাছ চাছ বিচাৰি ভাল পায়, মানে বৰশী বাই ভাল পায় বা মাছ চাছ জাল পাতি এইবিলাক কৰি ভাল পায়, আৰু তেনেকুৱা কামবোৰ কৰি থাকে বা তাঁত বয়, এনেকুৱা আৰু বা খেতি বাতি, অন্য ধৰণৰ শাক পাচলি, তেনেকুৱা আৰু। আজিলৈ তেনেহ'লে বাই, অন্য এটা ভিডিঅ'ত লগ পাম। সকলো ভালে থাকক, কুশলে থাকক, ময়ো থাকক, সকলো সুখী হওক, ময়ো হওক, ইয়াকে কামনা কৰোঁ। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ'ত ক'ত যাওঁ কি কৰোঁ বাৰু, এইটো আপোনালোকৰ ভিডিঅ'ত দেখা পাব। এতিয়া ভিডিঅ'টো বাৰু চাই লওক, ভিডিঅ'টো ভাল পালে কমেণ্টত জনাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, যাতে আৰু অলপ আগবাঢ়ি যাব পাৰোঁ। बिन तेरे ये जहां अब